मन कर रहा है शादी करने के यहाँ पे। हाँ क्या बोला शादी करके बस जाने का मन कर रहा है। একদম মানে মজাকে চাই আছি পিনে গুড মৰ্ণিং ফ্ৰম শ্বিলং চ' আপোনালোকৰ কি খবৰ আশা কৰোঁ আপোনালোকৰ সকলোৱে ভালে আছে চ' আপোনালোকৰ দোৱা আশীৰ্বাদত মই ভালে আছোঁ মই এতিয়া ক'ত আছোঁ ৰুবুলদা নমংচং আছোঁ চ' নমংচঙৰ পৰা আমাৰ 11 ফলছত যোৱা হ'ব ন প্ৰথমতে আৰু চাব পাৰে আমি ভিউটো চাওক কিমান ধুনীয়া আৰু ৰুবুলদা এইটো কি চাৰ্চ হয় স্কুল হয় এইটো ন খ্ৰীষ্টান চ' চাব পাৰে খ্ৰীষ্টান স্কুল চ' ইয়াৰ ভিউটো চাওক আপোনালোকে ইপিনে চাব পাৰে আপোনালোকে পাহাৰ মানে ৰুবুলদা নমংচং ইয়াতে থাকে এইটো ৰুম তো ৰুমখন আপোনালোক দেখাইছোঁ ক'ত আছিলোঁ আমি ৰাতি চ' গুড মৰ্ণিং চাব পাৰে বিচনাৰ কোনো অৱস্থা নাই মানে চবেই ৰেডি হৈ আছে কাৰণে অৱস্থা নাই চ' ইপিনে আপোনালোকে চাব পাৰে হেলমেট মানে হেলমেটৰ দোকান ইফালে চাব পাৰে চ' ইপিনেও এটা ৰুম আছে চ' ইয়াতে আমি আছিলোঁ ৰাতি ভিডিঅ' এডিটিং যিমান কাম আছিল ইয়াতে বহি কৰিছোঁ চ' চাব পাৰে ৰুমৰ ভিতৰত কিমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে আমি ৰুমৰ পৰা ওলালোঁ 11 ফলছত যাবলৈ ৰেডি চ' প্ৰথমতে আমি ব্ৰেকফাষ্ট কৰিম তাৰপিছত আমাৰ 11 ফলছত যোৱা হ'ব চ' এইপিনে চাব পাৰে আমাৰ গাড়ী ওলাই আছে চ' ফাইনেলি আমি যাবলৈ ৰেডি 11 ফলছত যাম ন চ' প্ৰথমতে আমি ব্ৰেকফাষ্ট কৰিম তাৰপিছত আমাৰ ৰাইডটো ষ্টাৰ্ট হ'ব চ' বিছমিল্লাহিৰ ৰহমানিৰ ৰহিম বাইকত উঠিলোঁ ত' ভিডিঅ' চাই থাকক আজি ভিডিঅ'টো বহুত স্পেচিয়েলি হ'ব ইয়াতে আমি ব্ৰেকফাষ্ট কৰিম চ' চাব পাৰে চবেই ব্ৰেকফাষ্টৰ কাৰণে ৰেডি এইটো কি কয় কচৰি আৰু চাহ টোপনিৰ পৰা উঠিলোঁ জাষ্ট মানে বহুত ৰাতি হৈ গৈছে ভিডিঅ' এডিটিং তাৰপিছত কিবা কিবি আৰু কাম আছিল বহুত ৰাতি চাহ আৰু কচৰি ৰেডি চাবলৈ এতিয়া আমাৰ ব্ৰেকফাষ্ট কৰা হ'ল চ' ইয়াৰ পৰা আমাৰ 11 ফলছত যাম আমি ৱাটাৰফলছ পাই গ'লোঁ চ' ইয়াতে মানে এণ্ট্ৰি কৰিব লাগে টিকেট কাটি হৈ গ'ল মই প্ৰথমতে ভাবিছোঁ যে বাইকত 100 টকাকৈ ল'ব কিন্তু বাইকত নহয় মানে এজন মানুহৰ 100 টকাকৈ আমি 4টা আহিছোঁ তো 400 টকা দি আমি এণ্ট্ৰি কৰিব লাগে টিকেটখন কাটিলোঁ 400 তো আমি 4জনে যাই আছোঁ একজনে মানে 100 টকা গ'লে অলপ বেছি হ'ল নেকি ন অলপ বেছি মই ফাৰ্ষ্ট টাইম দিব লাগিব যিহেতু আমি আহিছোঁ আপোনালোকক দেখুৱাওক ইয়াতে পাৰ্কিং কৰিব লাগিব চ' ইয়াতে পাৰ্কিং কৰিম ভিতৰত ৱাটাৰফল আছে আৰু চিৰি আছে ভালে চ' আমি যাই আছোঁ আপোনালোকক দেখুৱাম চ' আপোনালোকে ভিডিঅ' সকলো চাই থাকিব দেখিব লগা বহুত বস্তু আছে যাই কিনে আপোনালোকক দেখাম আজি বঢ়িয়া ব্লগ হ'ব আজি ব্লগটো বহুত স্পেচিয়েল হ'ব ন বহুত বঢ়িয়া চ' ইপিনে চাব পাৰে কি বুলি কয় এইটো পাৰ্ক ন ৱাটাৰফলছত আমি আহিছোঁ ন তো আগতে আহিছিল নেকি ইয়াতে এলিফেণ্টছত অহা নাই আজি এতিয়ালৈকে অহা নাই তো এইটোৱে ফাৰ্ষ্ট টাইম তো আপোনাৰ এইটো কি ফাৰ্ষ্ট টাইম নে ফাৰ্ষ্ট টাইম মানে আমাৰ চবৰে ফাৰ্ষ্ট টাইম তো বহুত এক্সাইটেড হৈ আছো ন আৰু বহুত জাগা আছে মানে এক্সপ্ল'ৰ কৰিবৰ কাৰণে লাহে কৰি থাকিম আপোনালোকে চাই থাকক মৰমটো বেছি দিব মৰমটো কিন্তু বহুত দৰকাৰ মৰম নহ'লে একো নহয় পাৰিলেও সাহসটো হয় তেতিয়া সাহসটো হয় যে আৰু ভিডিঅ' বনাম ভাল আপোনালোকক কণ্টেণ্ট দিম এইটো মেইন কথা লাহেকৈ মানে শ্বেয়াৰ কৰি দিব চ' আপোনালোকে 11 ফলছত আহিলে প্ৰথমতে আপোনালোকে এনেকুৱা বজাৰ পাব ন চ' চাব পাৰে কিমান ধুনীয়া বস্তু আছে ইয়াতে দাম বেছি না কম একে আছে অলপ বেছি লয় মানে অলপ বেছি ল'ব মানে আমাৰ অসমতকৈ মানে ইয়াতে অলপ বেছি ন ৱেলকাম টু 11 ফলছ ত' ভিতৰত আমি এণ্ট্ৰি কৰি আছোঁ চ' ইয়াতে টিকেটখন দেখাব লাগে টিকেট দেখাই আছোঁ আমি এইটো কি ড্ৰেছ এইটো খাচী ড্ৰেছ হয় খাচীয়াৰ ড্ৰেছ প্ৰথম গেটটো এণ্ট্ৰি কৰিলোঁ তাৰপিছত আৰু এটা গেট ৱেলকাম ভিতৰত যাই আছে তো ভাল লাগি আছে মানে প্ৰথমতে যেনেকুৱা লাগি আছে ৰুবুলদা ভিতৰত আৰু কি হ'ব নেক্সট লেভেল হ'ব ন নেক্সট লেভেল চ' চাবৰ আমি এনেকৈ যাই আছোঁ লাহে আপোনালোকে দেখাই আছোঁ ৱাটাৰফলছ চ' চাব পাৰে ঝৰ্ণাবিলাক চাব পাৰে ওপৰৰ পৰা পানী আহি আছে লোকেশ্যনটো চাওক নাই কিমান ধুনীয়া ইপিনে চাব পাৰে
গাইছ আপোনাৰ জাগাটো চাওক না কিমান ধুনীয়া অ' মাই গড য'তে যা ত'তে ৱাটাৰফলছ চ' চাব পাৰি সেইপিনে ব্ৰিজ বনাই দিছে কিমান ধুনীয়াকৈ ব্ৰিজখন চাওক না গাইছ একদম মানে বহুত ধুনীয়া লোকেশ্যনত আহিছোঁ তো সেইফালে হাচিবুল ৰিলছ বনাই আছে নেকি নাই ৰিলছ নাই ফটো মাৰি আছে তো চাব পাৰে ইপিনে ৱাটাৰফলছ মানুহ চাওক চ' গাইছ আপোনালোকে ইয়াৰ ভিউটো চাওক না কিমান ধুনীয়া ইপিনেও আছে সিপিনে পৰা পানী আহি আছে মানুহ চাওক সিপিনে लोग कहाँ से हो किशनगंज बिहार किशनगंज ओह माय गॉड कैसा लगा यहाँ का व्यू बहुत ही खूबसूरत है। ओह माय गॉड ठीक है तो हमसे गुजारिश यही है जो देखने वाले हैं एक अच्छी सी लड़की मुझे चाहिए हम दोनों के लिए मेघालय में मेघालय हम लोग यहीं से सेटल होना चाह रहे हैं ठीक है हो जाएगा हो Okay? जाएगा और आपका चैनल को आदमी सब्सक्राइब करे, ज़्यादा से ज़्यादा लाइक करे, शेयर करे और पूरे हिंदुस्तान में पहुंचाए, आपको मिलियन ट्रिलियन फॉलोवर्स बनाए। थैंक यू। बाय बाय হয় মিলতে হা চ' গাইছ আপোনাৰ চাওক কিমান ওপৰৰ পৰা আমি তললৈ আহিছোঁ পেলে ৱাটাৰফলছ চ' বহুত ভাল লাগিছে ইয়াতে আহি কিনে ফটো চাব পাৰিছোঁ এইটো মানে বহুত ভাল লাগিছে চ' আপোনালোকো আহিব কিমান ধুনীয়া শ্বিলং 11 ফলছত আপোনালোকো আহিব তো চাব পাৰি মানে বহুত মানুহ ফটোশ্বুট ৰিলছ মিলছ বনাই আছে ইপিনে সৰুকৈ ব্ৰিজ বনাই দিছে ইপিনে বহা ঠাই আছে চাব পাৰে আপোনালোকে কিমান ধুনীয়াকৈ বনাই দিছে তো আপোনালোকে আহিব পাৰে একদম সৰু বাচ্চা চাব আহিছে চাব পাৰে এইটো সৰু বাচ্চাও আহিছে ইয়াতে চাবৰ কাৰণে তো ইপিনে মানে ভিউটো চাওক একদম মানে মজাকৈ চাই আছে ইপিনে চ' ইয়াতে আহি কিনে কেনেকুৱা লাগিছে সুবলদা বঢ়িয়া লাগিছে ন চ' এইটো ফাৰ্ষ্ট টাইম ন ত' ফাৰ্ষ্ট টাইম আমিও ফাৰ্ষ্ট টাইম 11 ফলছ আপোনালোকে চাব পাৰিছে কিমান মানুহ চ' ইয়াৰ ভিউটো চাব পাৰে আপোনালোকে চাৰিওফালৰ ভিউখন আপোনালোকে দেখাই আছোঁ একদম মানে বহুত ধুনীয়া চ' আপোনালোকে ইয়াতে আহিব শ্বিলঙত 11 ফলছত আপোনালোকে আহিব পাৰিব মানে বহুত ধুনীয়া ঠাই চ' ইপিনে চাব পাৰি কিমান ধুনীয়া ভিউ ইয়াৰ চ' ইপিনেতো আৰু কথাই নাই ৱাটাৰফলছ আছে পালে চ' চাওক গ্ৰুপ ফটো মাৰি আছে চাব পাৰে আপোনালোকে देखिए यहाँ पर देखिए क्या कर रहा है 11 फॉल्स आही आम्ही लिच्ची खाई असे चालू बरे दिल कहता है चलो उनसे हंसते ये कदम रुक जाता है তো গাইছ আপোনালোকৰ 11 ফলছখন কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই দিয়ক আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে তো ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো নেক্সট ভিডিঅ'ত লগ পাইছোঁ বাই বাই